নমস্কাৰ, আমি এই মুহূৰ্তত খবৰ টেক্সৰ দৰ্শকসকলক দিবলৈ এটা বিগ ব্ৰেকিং নিউজ। বাক্সা জিলাৰ 29 নং শুক্লাই সাৰফং সমষ্টিৰ অন্তৰ্গত ঘিলাজাৰবাসীয়ে আজিও নেদেখিলে উন্নয়নৰ মুখ। 15 বছৰ BPF চৰকাৰৰ শাসনকালত চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হ'ল এই লোকসকল। বাক্সাৰ নাওকটাৰ পৰা আমাৰ সংবাদদাতা কাশ্যপ চৌধুৰীৰ এক ভিডিঅ' আমি এই মুহূৰ্তত খবৰ টেক্সৰ দৰ্শকসকলক দেখাব বিচাৰিছোঁ। যাতে দলং হয় আৰু পথখন হয় আৰু যাতে আমাৰ মন্দিৰখনো ভাল হয় আৰু গাঁৱৰ পৰিস্থিতি যাতে ভাল হয়, ৰাস্তা ঘাট আৰু যেন তাৰমানে বাৰিষাত এইটোৱে অসুবিধা, তাৰমানে ধৰি লওক যান বাহন বা ছাত্ৰ ছাত্ৰী সকলোৰ কাৰণে মানে কৈছোঁ মই অসুবিধা হয়। নাগৰিজলি স্কুলত যোৱাৰ কাৰণে যে এনেকুৱা অসুবিধা হয়, কেতিয়াবা বাল্টিংটো আহিলে যাব নোৱাৰে। এইটো আপোনাৰ 29 নং শুক্লাই চেৰফাং সমষ্টিৰ অন্তৰ্গত ঘিলাজাৰ হয়। ইয়াত ধৰক 15 বছৰ শাসন উকলি গ'ল আমাৰ BPFৰ। তেওঁলোকৰ আজিলৈকে আপোনালোকৰ ওপৰত কিয় কৃপাদৃষ্টি নপৰিল? কিয় নপৰিল সেইটো আমিও ইমান মানে বৰকে নাজানো, জানানে? হয়, সেনেকে মানে কৈ থাকে দিম বুলি এনেকে আহি থাকে, আপোনালোকৰ দৰে মানে আহি থাকে, এনেকে কৈ থাকে দিম। বাইদেউ কিবা ক'ব? আজি কত বছৰ হৈ আছে ঠকাইছে হেনতকে ৰাজা কৰি আছো আমি। হয় হয় মই কথা ক'ব নাজানো দেই। হয় হয় কওক। য'তে মিটিং হয় তাতে যাওঁ আমি। হয়, আমি আশা কৰি একো নালাগে, আমাক ঘৰ নালাগে, কিবা নালাগে, আমি নখোজো। ঠিক আছে। আজি এটা লিটিঙে নিদিয়ে আমাক। হয়, আপোনালোকৰ কোনো চৰকাৰী আঁচনি লেট্ৰিন বা একো পোৱা নাই এইবিলাক? একো পোৱা নাই। এই চাই যাক না চাব পাৰে, এটা চৰকাৰে লেট্ৰিন নাই, এটা ঘৰ নাই, দিম বুলি কয়, ফটো মাৰি লৈ যায় কিন্তু নিদিয়ে। হয় এই বাল্টিংটো আমাৰ যেনেকে হ'লেও ভালকে দিব লাগে আৰু তাৰমানে আমাৰ গাঁৱত নুহুকে পানী। ঠিক